ডিগবৈত আৰক্ষীৰ জালত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক হৰজিৎ কোঁৱৰসহ 4জন নেতা। ডিগবৈ গোলাইস্থিত অইল টাৰ্মিনেল তেল কঢ়িয়াই নিয়া টেংকাৰ চালকৰ পৰা ধন দাবী কৰি থকাৰ মুহূৰ্তত ডিগবৈ আৰক্ষীয়ে আটক কৰে 4 ছাত্ৰ নেতাক। 50,000 টকা ধন দাবী কৰাৰ অভিযোগ উত্থাপন তেল টেংকাৰৰ চালকৰ পৰা। আটকাধীন 4 ছাত্ৰ নেতাই টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁই গোটৰ সদস্য। জানিব পৰা অনুসৰি আটকাধীন 4 সদস্য ক্ৰমে তিনিচুকীয়া জিলাৰ সম্পাদক সমৰজিৎ কোঁৱৰ, জগত হেঞ্চুৱা, দীপ দাস আৰু ৰন্তু গগৈ। 4 ছাত্ৰ নেতাৰ সৈতে ডিগবৈ আৰক্ষীয়ে জব্দ কৰিছে AS23 AH 0695 নম্বৰৰ এখন বাহন। আমি মাঘেৰিতালৈ আজি যিটো মৰাণ অট'নমাছ কাউন্সিলৰ দিন লিমিটেশ্যনত তাতলৈ গৈছিলোঁ আৰু আমি পূৰ্বৰ পৰা এটা তথ্য পাই আছিলোঁ ডিগবৈ টাৰ্মিনেলত যে এনেকুৱা ধৰণে তেল চুৰ হয়। তো আমি আচলতে গোটেই তথ্যটো চৰণ ভিজিট কৰিবৰ কাৰণে গৈছিলোঁ আৰু তেতিয়া আমি সেই মুহূৰ্ততে এটা হেৰিয়ৰ দেখিলোঁ ল'ৰা এটাই আমাৰ গাড়ীখন দেখাৰ লগে লগে ল'ৰা এটাই দৌৰ মাৰি গৈছে। দৌৰ মাৰি যোৱাৰ লগতে আমি ৰখিলোঁ, ইয়াত কি বস্তু এনেকুৱা কথা, আমাক দেখাৰ লগে লগে দৌৰ মাৰি গৈছে। তো তেতিয়া লগে লগে আমি গাড়ীখন ৰখাই পেলাই চালোঁ, তেতিয়া গাড়ীৰ পৰা তেল অলৰেডি পৰি আছে। তাৰপিছতে আমি তাত মানুহ নাই পোৱা, তাৰপিছতে তাতে মানুহ এজন লগ পালোঁ, কি সোণোৱাল উপাধি মানুহ এজন লগ পালোঁ আৰু সেইজনে তথ্যতে গম পালোঁ সেইটো পেট্ৰল হয়, ডিজেল হয়। তাৰপিছতে গাড়ীখন আমি চালোঁ, গাড়ীখনতো তেল আৰু হেৰি আছে। ইতিমধ্যে আমি ভিডিঅ' ফুটেজ আছে, ভিডিঅ' ফুটেজবিলাক আমি গোটেইবিলাক আমি আমাৰ সতীৰ্থসকললৈ আমি প্ৰেৰণ কৰিছোঁ আৰু আপোনালোকে সেই ভিডিঅ'বিলাক ল'ব। আৰু আচলতে আমি যিটো জনহিতাৰ্থে আমি যিটো সন্মান কৰোঁ, আচলতে আমাৰ ক্ষেত্ৰত আজি এইডাল চোৰৰ হাতত লাগিব লাগিছিল, কিন্তু এতিয়া ডিগবৈ পুলিচ প্ৰশাসনে কিন্তু আমাৰ হাতত এই হাততালি লগোৱা আছে। আজি অতিকৈ দুখৰ কথা, আচলতে এনেকুৱা এটা হ'ব বুলি আমি কেতিয়াও নাভাবোঁ। আৰু জনসাধাৰণৰ কাৰণে কাম কৰিবলৈ যাওঁতে যদি এনেকুৱা ধৰণে যে সাৱধান দিয়ে, ৰাইজৰ কাৰণে যদি কৰিবলৈ যাতে নাই, এইটো যে টোটেলি মিছা কথা কৈছে। এইখিনি তথ্য সহকাৰে আমাৰ লগত টোটেল চব ভিডিঅ' কৰি থৈ দিয়া আছে। তেখেতলোকে এটা মিছা কথা, ইয়াৰ লগত যে সেই তেলৰ চক্ৰটোৰ লগত যে এটা বৃহৎ চক্ৰ জড়িত হৈ আছে, আচলতে সেই চক্ৰটোৱে আজি এই পৰ্যায়ত নাই টাই আহোম ছাত্ৰ সন্থা কোনোদিন ইয়ালৈ অহা নাই। আৰু টাই আহোম ছাত্ৰ সন্থা আজি প্ৰথমবাৰ আমি আচলতে চাই যাব আহিছিলোঁ সঁচানে মিছা কথাটো। আৰু পোৱাৰ লগে লগে তাৰপিছত পুলিচ প্ৰশাসনে ওচৰলৈ আমি যাওঁগৈ বুলি কৈছে, সিহঁতে ৰখাই থৈছে আমাক। যেতিয়া আমাৰ পুলিচৰ লগত AR থানাৰ লোকেল থানাৰ নাম্বাৰটো নাছিলে, অনলাইনতো আচলতে ক'ৰবাত লাগিলেগৈ, নাম্বাৰ মাৰিছিলোঁ আমি। তো তেনেকুৱা এটা কথা। আমাৰ 4জন আছে, 4জনৰ এই কথাখিনি আপোনালোকে নিৰপেক্ষ আৰু সততা আপোনালোক